वेलकम टू माय यूट्यूब चैनल मोर चैनलटोले সকলোকে স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে আছে আজি আমাৰ কাৰণে এটা বহুত ডাঙৰ দিন থাম্বনেইল চাই গমে পাইছে আপোনালোকে যে কি হয় আজি আমাৰ মাইনাৰ বাৰ্থডে তো আমাৰ কাৰণে সঁচাই বহুত ডাঙৰ দিন হয় কাৰণ এইটো দিনতে তাই আমাৰ মাজলৈ আহিছিলে তো সেই কাৰণে আজি আশীৰ্বাদ ল'বলৈ তাইৰ মংগল কামনা কৰি আমি মন্দিৰলৈ আহিছো তো ভিডিঅ'টো চাই থাকক আপোনালোকক দেখাই আছো সকলোখিনি আমি তাইৰ নামত পূজা কৰি ল'লোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে তাই একো অপায় মংগল বাধা বিঘিনি নোহোৱাকৈ সুস্থ সবল শৰীৰে ডাঙৰ দীঘল হয় আৰু যাতে তাই ভৱিষ্যত সকলো দিশতে জানো তাই আগবাঢ়ি যাব পাৰে আশীৰ্বাদ কৰিব আৰু এইফালে আছিলে দুৰ্গা মা মন্দিৰ আৰু মন্দিৰটো তালা লগোৱা থাকে দুদিন আহিলোঁ দুদিনে তালা লগোৱা আছে আৰু ভিতৰত যাব নোৱাৰিলোঁ সেইকাৰণে বাহিৰৰ পৰাই আমি সেৱা কৰিছোঁ ধূপ জ্বলাই আৰু আপোনালোকক মন্দিৰটো চহৰটো অকণমান দেখাই দিছোঁ এইফালে আছে ৰাধা কৃষ্ণ মন্দিৰ আৰু শিৱ বাবাৰ মন্দিৰ মানে শিৱ মন্দিৰ আৰু আমি মন্দিৰটো পাহাৰৰ ওপৰত আছে আৰু আমি এতিয়া গৈ আছোঁ ঘৰলৈ আৰু আপোনালোকক লগ পাম ঘৰত গৈ চাই থাকিব ভিডিঅ'টো আমি মন্দিৰৰ পৰা আহি পালোঁ কেতিয়াবাই আৰু আহি পাই উঠি মানে ভিডিঅ' শ্বুট কৰিবলৈ নহ'ল কাৰণ আপোনালোকে জানে ঘৰত কিবা এটা পাতিলে যে কিমান কি কাম হৈ থাকে আৰু আহিয়ে মই একদম পূৰা ব্যস্ত হৈ গ'লোঁ আৰু এওঁ বজাৰ সামাৰ লাগি আছে আৰু মই ঘৰৰখিনি মই মেনেজ কৰি আছোঁ তো তেনেকৈ ব্যস্ত হৈ থাকিলোঁ আৰু ভিডিঅ' শ্বুট কৰিবলৈ নহ'ল তো ভিডিঅ'টো চাই থাকিব আৰু আমাৰ বাৰ্থডে গাৰ্লজনীক ভিডিঅ'টো চাই থাকিব আৰু আজি সকলো দেখাম যে ক'ত কি কৰোঁ বাৰ্থডেত কি নকৰোঁ তো ব'লক আমাৰ বাৰ্থডে গাৰ্লজনী দেখাই দিওঁ তাইক দেখুৱাই হোৱা নাই বাৰ্থডে টু ইউ কোৱা কোৱা মিমিক দিবা মোক নিদিয়া মই ক'লে নোকোৱা আমি এই হৈছে পূৰা মিমিয়েকৰ চামচি আৰু মই কিবা কৰিলে একদম নকৰে যদি মিমিয়েকে কয় তেতিয়া কৰিব তেতিয়া মানে চবখিনি হৈ যাব আৰু তো দেখিলে তেনেকৈ আৰু ভিডিঅ'টো চাই থাকিব ৰ'বা তো কি কৰোঁ কি নকৰোঁ সকলো দেখাই যাম তো ব'লক আৰু এয়া তলত আহি পালে আমাৰ টেণ্ট হাউচৰ পৰা চকী আৰু ইফালে মই বনাই আছোঁ ৰাতিৰ খানা মটৰ পনীৰ বনাইছোঁ আৰু মই লাইফত ফাৰ্ষ্ট টাইম অকলে ইমান মানুহৰ কাৰণে খানা বনাইছোঁ নতুন অভিজ্ঞতা ভালো লাগিল আৰু এইফালে হৈ আছে ডেক'ৰেশ্যন আজি মানে কি অলপো সময় পোৱা নাই তো এয়া এইফালে চলি আছে ডেক'ৰেশ্যন তাৰ মাজে আৰু এয়া আংকলটো মানে কি আৰু আমাৰ ঘৰৰ মালিকৰ ঘৰত থাকে তো আংকলক এওঁ মাতি আনিছে আৰু ডেক'ৰেশ্যনত হেল্প কৰিব লগাই দিছে কাৰণে অলপটো যাই থাকিব লগা হৈছে আজি মই মটৰ পনীৰ ফাৰ্ষ্ট টাইম অকলে বনাইছোঁ চবখিনি অকলে কৰিছোঁ তো দেখাই আছোঁ আপোনালোকক কেনেকুৱা হৈছে কি হৈছে মই বনোৱা মটৰ পনীৰ এয়া চাওক কেনেকুৱা হৈছে জনাব যদি আপোনালোকৰ ৰেচিপি লাগে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাব মই ৰেচিপি দি দিম কি এয়া ফালে হৈ আছে ডেক'ৰেশ্যন একো নবনাওঁ মটৰ পনীৰ বনাইছোঁ জিৰা ৰাইচ আৰু পুৰি বনাম আৰু তেনেকৈ চিম্পলকৈ হৈ যাব বেছি মানে কি আৰু আইটেম কৰি অহা নাই তেনেকৈ আমি ৰেডি হৈ গ'লোঁ মই ঘৰৰ পৰা একো বেলেগ কাপোৰ অনা নাছিলোঁ কাৰণ ভণ্টিয়ে এইযোৰকে মানে দি দিলে তো এইযোৰে পিন্ধিছোঁ মই আৰু মোৰ মাইনাজনীক দেখাই আছোঁ এয়া হাই দিয়া থেংক ইউ দিয়া আহা তো সকলোৱে উইচ কৰিব তাইক আৰু আশীৰ্বাদ কৰিব আৰু এয়া হৈছে ডেক'ৰেশ্যন ফাইনেল ডেক'ৰেশ্যন আৰু দেখাই আছোঁ আপোনাক ভালদৰে
এইজনী হৈছে আমাৰ বাৰ্থডে গাৰ্ল আৰে আৰু বলক আপোনালোকক অকণমান আমাৰ বাৰ্থডে ক'ত হ'ব তাতে অলপ দেখাই দিওঁ এয়া হৈছে বাৰাণ্ডাত চকী পাৰি থোৱা আছে আৰু ইফালে মানুহ বেছি হ'ব তো তাতে বেলকনিত অলপমান থাকিব তো ইয়াতে দি দিছোঁ ৰুমতো দি দিছোঁ আৰু তেনেকৈ হৈছে আৰু বেডৰুমতো দি দিয়া আছে বেলুন বহুত ফুলোৱা গৈছিলে কিন্তু যিকেইটাহে বাচ্চা আছে ইয়াতে চব শেষ কৰি নষ্ট কৰি দি দিলে বাৰ্থডে টাইমলৈ এটাও বেলুন বাচি নাথাকিল আৰু মই মেখেলা চাদৰযোৰ পিন্ধি লৈছোঁ কেনেকুৱা লাগিছে জনাব এইযোৰ য'তে অসমৰ বাহিৰত থাকোঁ যদিও মানে অসমীয়া সাজযোৰে প্ৰিয় সদায় যি হয় যি থাকিলেও য'তে গ'লেও অসমীয়া সাজযোৰে প্ৰিয় হৈ থাকে তো কেনেকুৱা লাগিছে জনাব আৰু এইটো হৈছে বাৰ্থডে কেক যিটো মামাকৰ ফালৰ পৰা আমাক মাইনাক দি দিছে আৰু এইজনী হৈছে আমাৰ বাৰ্থডে গাৰ্ল वो बात नहीं है पता है नाम नहीं मेरा फोटो लेकिन खेले में हैप्पी बर्थडे ఉండదు ఊపద్దా హ్యాపీ బర్త్డే టు యు హ్యాపీ బర్త్డే టు యు హ్యాపీ బర్త్డే ఆవాజ్ హ్యాపీ బర్త్డే టు యు తాకరా కేకలా హ్యాపీ బర్త్డే Happy birthday to you. Happy birthday to you. Happy birthday. Silent baby. Happy birthday to you. Happy বনাই আছোঁ আমি পুৰি এয়া পাৰ্টি হৈ গ'ল চব গুচি গ'ল আৰু এতিয়া আমি ৰাতিৰ খানা তৈয়াৰী কৰি আছোঁ ইফালে বনাই আছোঁ পুৰি আৰু এয়া প্ৰিয়া इधर देखो तो यहाँ आयु बोल दो प्रिया में मुझे हेल्प कर रही है और बहुत अच्छी है मेरी सिस्टर जैसी है मुझे बहुत हेल्प किया আৰু এয়া হ'ল বাৰ্থডে পাৰ্টিৰ থালি এয়া পুৰি জিৰা ৰাইচ মটৰ পনীৰ আৰু ৰাইতা চিম্পুলকৈ কৰিছোঁ মানে কি ইমান আইটেম কৰি থকা নাই হে গাইজ আমি ভাত পানী খাই আজৰি হ'লোঁ আৰু ভিডিঅ' ভালকৈ শ্বুট কৰিবলৈ নহ'ল কাৰণ মানুহৰ ভিৰ বহুত আছিলে আৰু তেনেকৈ মানে হেভি জেভি হৈ গ'ল বহুত মানুহ মতা গৈছিলে আৰু খানা খাই ল'লোঁ আৰু তেতিয়া মই হিন্দীত কথা কৈছিলোঁ তো মানে তাই ইয়াতে মানুহবিলাকে কি ভাবে আমি অসমীয়াত কথা ক'লে বুজি নাপায় আৰু ভাবে যে আমি কিবা বেয়াকৈ কৈ আছোঁ চ' তেনেকৈ মই মানে কি আৰু তাইৰ আগত তেনেকৈ হিন্দীত কথা কৈ দিলোঁ তো নহ'লে মানে কি আৰু সিহঁতে বুজি নাপায় আৰু বেয়াকৈ কোৱা বুলি ভাবিব পাৰে চ' তেনেকৈ কৈ দিলোঁ তো এতিয়া বাজিছে 11:30 মানে হ'ল আৰু কাম একো হোৱা নাই চব একদম উলাট পালাট হৈ আছে মানুহ বহুত আহিছিলে আৰু আহি যিবিলাক বহুত লেতেৰা হৈ যায় এইবিলাক ৰুমত কৰা পাৰ্টি কৰা তো এইবিলাক চাফ চাফাই কাম আছে তো ভিডিঅ'টো চাই থাকিব আমি এতিয়া চাফ চাফাইবিলাক কৰি লওঁ ভাবিছোঁ এতিয়া চাফ চাফাইবিলাক কৰি দি ৰাতিপুৱা অকণমান দেৰিকৈ উঠি দিম তেতিয়াহে নহ'লে চাফ চাফাইবিলাক ৰখি গ'লে অলপ প্ৰব্লেম হৈ যায়
নহ'লে ৰাতিপুৱা জল্দি উঠিব লাগিলে বহুত কষ্ট হৈ গ'ল অকলে অকলে খানা বনোৱা আৰু এয়া চাওক মোৰ হাতটো কাটি দিলে মানে কি আৰু চব্জি কাটোতে বহুত বেয়াকৈ কাটিলে মানে বহুত ব্লিডিং হৈ গৈছিলে তো তেজ ৰখাব পৰা নাছিলে একদম ৰখাব পৰা নাই এতিয়াও অকণমান ইয়াত তেজ গৈয়ে আছে তেনেকৈ আৰু ডক্টৰ তাত যাব নহ'ল ইয়াতে ঘৰতে মানে কি আৰু বেণ্ডেজৰ কিছুমান বস্তু আছিলে তেনেকৈ বেণ্ডেজ কৰি কিবাকৈ তেজটো ৰখাই দিছোঁ তো ভাবিছোঁ দিনটো আজি বহুত কষ্ট হৈছে আৰু অহাকালিলৈ মানে কি আৰু এলাহ লাগি যাব চ' এতিয়া ৰুম চুম চাফা কৰি লওঁ লগ পাই আছোঁ আপোনালোকৰ ৰুম চাফা কৰি হে গাইজ আজি হ'ল ছেকেণ্ড ডে আৰু যোৱাকালি আমি বহুত ভাগৰত আছিলোঁ চ' শুই দি আজি মানে কি আৰু জল্দি কামবিলাক কৰি শুই দিলোঁ আজি উঠাত দেৰিয়ে হৈ গ'ল আজি 11:30 বজাত উঠি তাৰপিছত মাইনা ইটো বস্তু লাৰে সিটো বস্তু লাৰে তো ভাবিলোঁ আমিও গিফ্টবিলাক আনবক্সিং কৰি দিওঁ কাৰণ তাই নহ'লে এইবিলাক খুলি মানে বেয়া কৰি দি দিব চ' ভাবিলোঁ আমিও গিফ্টবিলাক আনবক্সিং কৰি দিওঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ বস্তুৱে শ্বেয়াৰ কৰি ভাল লাগে তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ তো ব'লক আমি গিফ্টবোৰ আনবক্সিং কৰোঁ এইযোৰ যোৱাকালি মাইনাই খুলি দিলে আৰু এইযোৰ হৈছে আমাৰ ঘৰৰ যিজনী মকান মালিক তেওঁ দিছে এইযোৰ কাপোৰ এইযোৰ তাৰপিছত প্লাজো ছেট আৰু আমাৰ ষ্টাফৰে বা এজনী দিছে এইযোৰ সেই প্লাজো ছেট হয় এইটো আৰু এইটো দিছে কিৰণ এইটো মাইনাৰ খেলা বস্তু তাই দেখিছে এয়া আৰু এইটোত নাম লিখা নাই কোনেবা দিলে এইটো সেয়ে মাইনাৰ খেলা বস্তু আছে এইটো দিছে ৰাজকুমাৰ মই খুলিছোঁ আৰু এইটোও নাম লিখা নাই এইটো দিছে নাম লিখা নাই আৰু এইটো প্ৰদীপ এইটো বাৰ্বি ডল দিছে এইটো কোনোবা প্ৰবেন্দ্ৰ সিং ভদৌৰিয়া ইফালে বহুত ধুনীয়া লাগিছে ন আৰু এইটো দিছে সুজিতা এইটো নাম লিখা নাই কোনোবা দিছে যিয়ে দিছে থেংক ইউ আমাৰ চকুৰ বেবী এইটো বেবী এইটো নাম লিখা নাই এইটো এইটো দিছে বিকাশ কাপোৰ দিছে এইটো ধুনীয়া লাগিছে কাপোৰযোৰ থেংক ইউ ছ' মাছ আৰু এইটো দিছে পেণ্ট ৱাও এইটো নাম লিখা নাই
নাই লিখা তোমাৰ ৱাও ৱাও এইটো মনত পিগলি এইটো দিছে মন্নত 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 ৱাও আৰু এইটো দিছে পূজা এই যোৱাকালিয়ে খুলি দিলে আনাৰ লগে লগে তো এইটো আনাৰ লগে লগে খুলি দিছে আৰু এইটো এটা তাই আনাৰ মানে গিফ্টটো পোৱাৰ লগে লগে খুলি দিছে ৱাও কৈ দিওঁ ঘৰটো ইমান ধুনীয়া লাগিছে ভাত পানী খাই আমি শুই গ'লোঁ আৰু তাৰপিছত ভিডিঅ' শ্বুট কৰিবলৈ নহ'ল কাৰণ বহুতো মানে কি আৰু ভাগৰুৱা লাগি আছিলে দেহাবোৰ আৰু জানে কিবা এখন কাজ পাতিলে বা কিবা এটা প্ৰগ্ৰাম হোৱাৰ পিছদিনাখন কেনেকুৱা কাহ লাগে তো আমি এতিয়া যাব ওলাইছোঁ অকণমান বজাৰলৈ চব্জি বজাৰ কৰিবলৈ আৰু কিবা কিবি বস্তু আনিব লগা আছে তো আজিলৈ মানে ভিডিঅ'টো ইমানতে সামৰিছোঁ লগ পাম নেক্সট এটা ব্লগত আজিলৈ ৰাখিছোঁ বাই সকলো ভালে থাকক সুস্থ থাকক